নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টো অলপ ব্যতিক্ৰমী ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। কাৰণ মই আজি আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ ওলাইছো এগৰাকী ছোৱালী, যিগৰাকী ছোৱালী জাতিগতভাৱে অসমীয়া নহয়। না তেওঁ অসমৰ লগত কিবা সম্বন্ধ আছে, না তেওঁ আগতে অসমলৈ আহি পাইছে। সেই বিশেষ ছোৱালীগৰাকী হৈছে ৰাজেশ্বৰী কামত, পুনে মহাৰাষ্ট্ৰত থাকে। তেওঁ অসমীয়া ভাষাক ইমান ভাল পায়, অসমক ইমান ভাল পায়, আপোনালোকে জানিলে সঁচাকৈ আপ্লুত হ'ব। তেওঁৰ এই প্ৰয়াসক মই ইয়াৰ পৰাই নমস্কাৰ জনাইছোঁ আৰু শতকোটি প্ৰণাম জনাইছোঁ। কাৰণ তেওঁ ইমান কষ্ট কৰি অকলে অসমীয়া ভাষা ইমান শুদ্ধকৈ আয়ত্ত কৰিছে। আপোনালোকে এই ভিডিঅ'টি ভালদৰে চালে নিজে অনুভৱ কৰিব পাৰিব। অসমীয়া ভাষা তেওঁ শুদ্ধকৈ কোৱাই নহয়, অসমীয়া ভাষা শুদ্ধকৈ লিখিব পাৰে। অসমীয়া কলা সংস্কৃতিকে আদি কৰি অসমীয়া লোকনৃত্য, বৰগীত, অসমৰ বিষয়ে পাট কাপোৰ, মুগাৰ কাপোৰ, শংকৰদেৱ মাধৱদেৱৰ পৰা আদি কৰি অসমৰ চুকে কোণে থকা সকলো কলা সংস্কৃতিৰ বিষয়ে তেওঁ আয়ত্ত কৰিছে জ্ঞান। গতিকে আহক আজি আমি সকলোৱে চিনাকি হওঁ ৰাজেশ্বৰী কামতক। স্বাগতম জনাইছোঁ ৰাজেশ্বৰী, তোমাক মোৰ ইউটিউব চেনেললৈ। পোনপ্ৰথমতে মই তোমাক প্ৰশ্ন কৰিবলৈ ওলাইছোঁ, তোমাৰ পৰিচয়টো দাঙি ধৰা আৰু লগতে তোমাৰ ঘৰত কোন কোন আছে সকলোখিনি কোৱা। ধন্যবাদ বা। আৰু পোনপ্ৰথমতে মই অসমৰ ৰাইজক নমস্কাৰ জনাইছোঁ। মোৰ নাম ৰাজেশ্বৰী কামত, মই পুনে মহাৰাষ্ট্ৰত থাকোঁ। মোৰ বয়সটো হৈছে 21 বছৰ। মই বৰ্তমান ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰি আছোঁ, 3rd ইয়েৰৰ ষ্টুডেণ্ট হয় মই। মোৰ মাতৃভাষাটো হ'ল কংকণী। মোৰ ঘৰত মোৰ মা, দেউতা, ভাইটি আৰু আইতা আছে। যিটো ভাষা তুমি কেতিয়াও ওচৰৰ পৰা শুনা নাই বা যিটো ভাষাৰ সম্প্ৰদায়ৰ মানুহক কেতিয়াও লগ পোৱা নাই, তেনেকুৱা এটা ভাষা শিকিবলৈ কেনেধৰণে আগ্ৰহ উপজিছিল আমাক সবিশেষ জনোৱা। 2015 চনত আমাৰ স্কুলত এটা আৰ্ট এক্সিবিশ্যন অৰ্গেনাইজ কৰিছিল। আৰু আৰ্ট এক্সিবিশ্যন বুলি ক'লে অকল ছবি আঁকা, পেইণ্টিং কৰা সেইটোৱে নহয়, লগতে নাচ, সংগীত আৰু বেলেগ বেলেগ ঠাইৰ লোক সংস্কৃতি এইবোৰ প্ৰস্তুত কৰিব লাগিব, এনেকুৱা আমাক কৈছিলে। আৰু যিহেতু আমি ছিনিয়ৰ ষ্টুডেণ্টছ আছিলোঁ, মই সেই সময়ত 10th ষ্টেণ্ডাৰ্ডত আছিলোঁ, আমাক এই কালচাৰ ৰেপ্ৰেজেণ্ট কৰাৰ দায়িত্বটো দি দিলে। আৰু আমাক লগতে এটা তালিকাও দিছিল, মানে বেলেগ বেলেগ ঠাইৰ লোকনৃত্যবিলাকৰ লোকনৃত্য আৰু শাস্ত্ৰীয় নৃত্যৰ নাম। এই তালিকাত পাঞ্জাৱৰ গীতা, ভাংৰা, গুজৰাটৰ দাণ্ডিয়া, গৰবা, গোৱাৰ কলি নৃত্য, ভৰতনাট্যম, কথক, বিহু এইবোৰ চব আছিল। আৰু সেই সময়ত মই ভাবিলোঁ, যিহেতু 10th বুলি ক'লে মোৰ অন্তিম চান্স হয়, সেইকাৰণে কিবা নতুন কৰিম, কিবা নতুন শিকিম। মই ভাবিলোঁ মই বিহুৰ টিমটো জইন কৰিম। কিন্তু সিদ্ধান্ত লোৱাৰ আগতে মই ঘৰত আহি ইউটিউবত চেক কৰিলোঁ, বিহু গান শুনিলোঁ। আৰু বিহু গান শুনি মোৰ বৰ ভাল লাগিল। মানে বিহু গান শুনাৰ লগে লগে নাচো নাচো লাগে তেনেকুৱা। আৰু বিহু গান শুনিলোঁ আৰু নাচনীগৰাকীৰ সাজ পোছাক, ৰঙা ফুট, মুগা কাপোৰ, সেই সময়ত মই মুগা কাপোৰ বুলি মুগা শাৰী বুলিহে ভাবিছিলোঁ। পিছত গম পালোঁ যে এইটো শাৰী নহয়, চাদৰ মেখেলা বা মেখেলা ৰিহা হয়। মই ভাবিলোঁ যে সেই সময়ত বিহু নাচটো কিমান পাৰিম নোৱাৰিম নাজানো, কিন্তু যিহেতু এই পোচাকটো পিন্ধিবলৈ পালেও বহুত ভাল লাগিব, সেইকাৰণে মই ক'লোঁ বিহু টিমটো জইন কৰিম। ঠিক তেনেকুৱা মই বিহু টিমটো জইন কৰিলোঁ। আমি অনলাইন ইউটিউব আৰু এনেকুৱা অলপ ইণ্টাৰনেটৰ সহায় লৈ যিমান পাৰিলোঁ সিমান শিকি বিহু নাচ 2 মিনিটৰ কাৰণে প্ৰস্তুত কৰিলোঁ। আৰু আমাৰ আৰ্ট এক্সিবিশ্যনটো শেষ হ'ল। কিন্তু বিহু গান মোৰ বহুত ভাল লাগিল। আৰু মই গানবোৰ মানে যিবোৰ শুনিছিলোঁ চব ডাউনলোড কৰি মোৰ মোবাইলত থৈছিলোঁ। আৰু তেনেকুৱা মোৰ বিহু নাচৰ প্ৰতি বা অসমীয়া কালচাৰৰ প্ৰতি ইণ্টাৰেষ্টটো আহিল। অসমীয়া ভাষাৰ দৰে এটা জটিল ভাষা, কঠিন ভাষা এটা
তুমি কেনেধৰণে আয়ত্ব কৰিলা আমাক সবিশেষ জনোৱা। যিহেতু তুমি কোনো অসমীয়া মানুহক লগ পোৱা নাই এতিয়ালৈকে বা কোনো অসমীয়া টিউশ্যন লোৱা নাই বা কাৰো ওচৰত অসমীয়া নিশিকাকৈ কেনেকৈ ইমান শুদ্ধ অসমীয়া ক'বলৈ পাৰিলা আমাক সকলোকে জনোৱা। আৰু 17 চনত মই 11th ষ্টেণ্ডাৰ্ডত আছিলোঁ আৰু সেই সময়ত আমাৰ ভাৰতত জিঅ' লঞ্চ হৈ গৈছিল আৰু জিঅ' লঞ্চ হোৱাৰ পিছত আমাৰ ইণ্টাৰনেট পেকটো সলনি হৈ গ'ল। আমি বেছি ইণ্টাৰনেটটো পালোঁ, বেছি ডেটা পালোঁ আৰু সেই সময়ত মোৰ ফ্ৰেণ্ডছবিলাক কোৰিয়ান ড্ৰামা, জাপানিজ এনিমে, কোৰিয়ান মিউজিক এইবোৰ শুনিবলৈ আৰম্ভ কৰিলে আৰু তেতিয়া মই ভাবিলোঁ যিহেতু মোৰ আগতেও বিহু গান ভাল লাগিছিল, সেইকাৰণে ইউটিউবত গৈ পেলাই বিহু গান, বিহু মিউজিক ভিডিঅ' এইবোৰ চাৰ্চ কৰি ডাউনলোড কৰি থ'বলৈ মই আৰম্ভ কৰিলোঁ আৰু ইউটিউব অফলাইন এইটো এটা নতুন ফিচাৰ আছিল সেই সময়ত। তেনেকৈ মই 11th 12th ষ্টেণ্ডাৰ্ড মোৰ শেষ হৈ গ'ল 11th আৰু 12th আৰু মই কি কৰিছিলোঁ এই গানবোৰ ডাউনলোড কৰি থওঁ আৰু মোৰ প্ৰেক্টিকেল এছাইনমেণ্টছ এইবোৰ যেতিয়া লিখিব লাগে সেই সময়ত মই বেকগ্ৰাউণ্ডত এই গানবোৰ লগাই পেলাই মই মোৰ নিজৰ কামটো কৰোঁ আৰু গানটো শুনোতে সদায় মই কথা এটা ভাবোঁ যে এই গানত কি কৈছে, আচলতে গানৰ অৰ্থটো কি আৰু মানে কিবা এনেকুৱা পথাৰতহে নাচে যে মষ্ট বিহু ভিডিঅ'জ শ্বুট কৰে যেতিয়া সেইটো অ'পেন ফিল্ডছ পথাৰত বা তেনেকুৱা ঠাইতহে শ্বুট কৰে। সেইটো কি হয় আচলতে, কিয় কৰা হয়, এনেকুৱা মানে কিবা এটা ৰিজনিংটো থাকিবই, ৰিজনটো থাকিবই। সেইকাৰণে সেইটো মই বিচাৰিবলৈ আৰম্ভ কৰিলোঁ আকৌ গুগলত। যিহেতু মোৰ কোনো অসমীয়া বন্ধু বান্ধৱী নাই, সেইকাৰণে মই কিবা যদি অসমৰ বিষয়ে জানিব খোজোঁ মই গুগল, ইউটিউব এনেকুৱা ইণ্টাৰনেটতে চাৰ্চ কৰিছিলোঁ আৰু মই বহুত বিশেষ একো নাপালোঁ। মানে এনেকুৱা কয় যে বিহু গানত মেইন থিমটো হ'ল নেচাৰ আৰু অলপ প্ৰেম চেনেহ এইবোৰ কথা কয়, কিন্তু একজেক্ট ৱৰ্ড টু ৱৰ্ড মিনিং মই নাপালোঁ। তাৰপিছত মোৰ 11th 12th শেষ হৈ গ'ল। তাৰপিছত যেতিয়া মই ইঞ্জিনিয়াৰিং জইন কৰিলোঁ মই ভাবিলোঁ যে যদি মই অসমীয়া সংস্কৃতিৰ বিষয়ে, বিহু নাচৰ বিষয়ে শিকিব বিচাৰোঁ, বিহু নাচটো শিকিব বিচাৰোঁ, মই অসমীয়া ভাষাটো শিকিবই লাগিব, বেলেগ উপায় নাই। আৰু অসমীয়া ভাষা শিকিবলৈ আকৌ মই টিউটৰিয়েলছ বিচাৰিবলৈ আৰম্ভ কৰিলোঁ আৰু এই সময়ত টিউটৰিয়েলছটো পালোঁ, কিন্তু টিউটৰিয়েলছ কেনেকুৱা ধৰণৰ, যদি কোনোবা টুৰিষ্ট এদিন দুদিনৰ কাৰণে অসমলৈ আহিব খোজে, কি কি কথা গম পাব লাগে, মানে জেনেৰেল কনভাৰ্চেশ্যন বা এনেকুৱা বহুত স্পেচিফিক বস্তু, মানে আপোনাৰ নামটো কি, আপোনাৰ বয়স কিমান, ইয়াত হোটেল আছে নেকি, এইবোৰ কথাই শিকাই আছিল। সেইবোৰ শিকিবলৈ চেষ্টা কৰিলোঁ আৰু তাৰপিছত ভাবিলোঁ যে এইবোৰ বস্তু শিকিলে মোৰ কিন্তু গানৰ অৰ্থ বা বিহু মই কেনেকৈ শিকিম। সেইকাৰণে মই এনেকুৱা মানে এটা সিদ্ধান্ত ল'লোঁ যে বেলেগ উপায় বিচাৰিব লাগিব আৰু অসমীয়া ভাষাটো শিকিবই লাগিব। সেই সময়ত 2018 চনত অক্টোবৰ মাহত মই এদিন এনেই ইউটিউবত মোৰ ৰেকমেণ্ডেড ভিডিঅ'ছৰ ফিডটো যেতিয়া স্ক্ৰল কৰি আছিলোঁ, তেতিয়া ৰং টিভিৰ অৰ্ধাংগিনী চিৰিয়েলখনৰ এখন প্ৰমো পালোঁ আৰু প্ৰমো চালোঁ। তাৰপিছত চেনেলত গৈ প্লে'লিষ্টত বিচাৰি অৰ্ধাংগিনী চিৰিয়েলখনৰ মই চালোঁ চব 1 to 239 চব এপিছ'ডছ দিয়া হৈছে আৰু সেইকাৰণে ভাবিলোঁ এতিয়া যদি মই অসমীয়া শিকিব লাগিব তো মই সেই এনেকুৱা চিৰিয়েল চাই বা ধাৰাবাহিক ভিডিঅ' চায়ে শিকিব লাগিব, বেলেগ উপায় নাই। আৰু আকৌ মই গুগল প্লে ষ্ট'ৰত গৈ পেলাই যদি অসমীয়াটো ইংলিছটো অসমীয়া এনেকুৱা ডিক্সনেৰী পাওঁ সেইটো ডাউনলোড কৰি লওঁ। তেনেকুৱা মই অসমী বুলি এটা ডিক্সনেৰীও পালোঁ আৰু এই ডিক্সনেৰী ডাউনলোড কৰিলোঁ আৰু তেতিয়াৰ পৰা অসমীয়া শিকিবলৈ মই অৰ্ধাংগিনী ধাৰাবাহিকখনটো চাবলৈ আৰম্ভ কৰিলোঁ। প্ৰথমতে বেছি একো বুজি নাপালোঁ, মানে প্ৰতিটো শব্দ মই ট্ৰান্সলেট কৰি চাব লগা হৈছিল প্ৰথমতে আৰু এনেকুৱা 20-30 এপিছ'ডছ মানলৈকে এনেকুৱা চলিল, মানে প্ৰতিটো শব্দ মই যাওঁ ট্ৰান্সলেট কৰি চাওঁ আৰু তেনেকুৱাই চলিল। কিন্তু 40 এপিছ'ডছ হোৱাৰ পিছত অলপ বুজি পালোঁ আৰু এই সময়ত মানে চিৰিয়েলখনটো কাহিনীটো বহুত বেছি ইণ্টাৰেষ্টিং হৈ গ'ল, টুইষ্ট আহিল
আৰু সেই সময়ত ডিক্সনাৰীটো ছাইডত ৰাখি মই নিজে মানে চিৰিয়েলৰ কিউৰিয়চিটিৰ কাৰণে মানে কি হ'ব এতিয়া মৃত্যেক ৰঞ্জনৰ জীৱনত মানে সেই বস্তুটো গম পাব লাগে ন সেইকাৰণে চিৰিয়েলটো চালোঁ আৰু একেবাৰে বিঞ্জ ৱাচ কৰিলোঁ মই 7 দিনৰ ভিতৰত মই 150 এপিছড চাইছোঁ আৰু তাৰপিছত নতুন এখন চিৰিয়েল নেদেখা নদীৰ ঘাট তেনেকুৱা মানে মোৰ এটা অভ্যাস হৈ গ'ল অসমীয়া চিৰিয়েলখন চোৱা অৰ্ধাংগিনী নেদেখা নদীৰ ঘাট কাঞ্চন এনেকুৱা চিৰিয়েলটো চালোঁ আৰু কাঞ্চন চিৰিয়েল চাওঁতে মোৰ মানে অলপ অসমীয়া মই বুজি পাইছিলোঁ আৰু ডিক্সনাৰীটো ইউজ নকৰাকৈ মই কাহিনী বুজি পালোঁ আৰু তেনেকৈ মই যিবোৰ বস্তু শিকিছোঁ আৰু যিমান অসমীয়া শিকিছোঁ মই ধাৰাবাহিকখন আৰু ইউটিউব চেনেল বুলি ক'লে ভূকনদাৰ ইণ্টাৰভিউজ হেভি বাজেটৰ ভিডিঅ'টোৰ তলত ছাবটাইটেলছো দি দিছিল তাৰপিছত চুগলি টিভি আৰু কিছুমান নিউজ চেনেলৰ নিউজ এনেকুৱা এইবোৰ বস্তুহে চাই মই শিকিবলৈ চেষ্টা কৰিলোঁ এক কথাত ক'বলৈ গ'লে মই আচলতে ভাষাই বিচাৰি পোৱা নাই কি ভাষাৰে মই প্ৰশংসা কৰিম যিটো ভাষাৰ মানুহক কেতিয়াও লগ পোৱা নাই তেনেকুৱা এটা ভাষাৰ ইমান মৰম কেনেকৈ দিব পাৰে আচৰিত হয় এনেকুৱাও মানুহ আছে যে অসমখনক মনে প্ৰাণে ভাল পায় আৰু অসমীয়াক মনে প্ৰাণে ভাল পায় হয় তাৰে এগৰাকী হৈছে ৰাজেশ্বৰী কামত যিটো সময়ত অসমৰ নৱপ্ৰজন্মই অসমীয়া ভাষা শুদ্ধকৈ ক'ব আৰু লিখিবলৈ পাহৰি গৈছে অসমীয়া কলা সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰা এৰি দিছে অসমীয়া ভাষাৰ এনেকুৱা বেয়া দিনত আচলতে মই বেয়া দিন বুলি ক'ব নালাগে কাৰণ এয়া হৈছে অসমীয়া ভাষালৈ অহা সুদিন কাৰণ অসমীয়া ভাষাক ইমান ভাল পোৱা মানুহ থাকিলে অসমীয়া ভাষাৰ কেতিয়াও মৰণ হ'ব নোৱাৰে আৰু লগতে অসমীয়া ভাষা কেতিয়াও হেৰাই যাব নোৱাৰে ইমান কষ্ট কৰি ইমান চেষ্টা কৰি এগৰাকী অনা অসমীয়াই যেতিয়া অসমীয়া ইমান ধুনীয়াকৈ ক'ব পাৰে তাতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে আচলতে মই ইণ্টাৰভিউটো যেতিয়াই লৈছিলোঁ মই তাইৰ লগত যেতিয়াই কথা পাতিছিলোঁ প্ৰথমবাৰ তেতিয়াই মই বহুত আৱেগিক হৈ পৰিছিলোঁ আৰু লগতে যেতিয়া জানিছিলোঁ যে ইমান কষ্ট কৰি অসমীয়া ভাষাটো শিকিছে তেতিয়া মোৰ মনলৈ এটাই প্ৰশ্ন আহিছিল যে মই ৰাজেশ্বৰী কামাথক অসমবাসীৰ লগত চিনাকি কৰাই দিব লাগে কাৰণ তেওঁ যি কষ্ট কৰিছে সেই কষ্টখিনি অসমীয়াই জনাটো দৰকাৰ আৰু লগতে এইখিনিতে মই অসমীয়া মিডিয়া চেনেলবোৰক অনুগ্ৰহ কৰিছোঁ যাতে ৰাজেশ্বৰী কামাথক অকণমান গুৰুত্ব সহকাৰে লৈ তেওঁৰ ওপৰত নিউজ কৰে কাৰণ ইমান কষ্ট কৰিছে তেওঁ আৰু লগতে অসমীয়া ভাষাক ইমান ভাল পোৱা এগৰাকী ছোৱালীক অসমীয়া চিনি পোৱাটো অতিকৈ প্ৰয়োজনীয় কথা গতিকে আপোনালোক সকলোকে মই এটাই অনুগ্ৰহ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাওক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক এই ভিডিঅ'টো যাতে এই ভিডিঅ'টো অসমৰ প্ৰত্যেকজন অসমীয়াই দেখা পায় মোৰ আছিল সেয়াই প্ৰয়াস গতিকে এতিয়া মই নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ মই যেতিয়া প্ৰথমবাৰ ৰাজেশ্বৰীৰ লগত ফোন যোগে কথা পাতিছিলোঁ তেতিয়া মই নিজেই আচৰিত হৈছিলোঁ যে এগৰাকী অনা অসমীয়া ইমান শুদ্ধ অসমীয়া কেনেকৈ ক'ব পাৰে আৰু লগতে তেতিয়া ৰাজেশ্বৰীয়ে মোক জনাইছিল যে মই 2 নম্বৰ গৰাকী অসমীয়া যাৰ লগত ৰাজেশ্বৰীয়ে কথা পাতিছে সেই কথাষাৰ শুনিতো মই আৰু আচৰিত হৈ গৈছিলোঁ আৰু লগতে আপোনালোকক জনাওঁ যে অসমীয়া ভাষাৰ যি জ্ঞান আৰু অসমৰ প্ৰত্যেকটো বস্তুৰ বিষয়ে তেওঁ অৱগত গতিকে মই তেওঁৰ লগত অলৰেডি বহুত কথা পাতিছোঁৱে এইখিনিতে মই ৰাজেশ্বৰী তোমাৰ পৰা জানিব বিচাৰোঁ তুমি বহুত গান শুনি ভাল পোৱা বুলি ইতিমধ্যে মোক কৈছা অসমৰ কোন অভিনেতা অভিনেত্ৰী বা সংগীত শিল্পী তুমি ভাল পোৱা বা তেওঁলোকক চিনি পোৱা যোৱা বছৰ 21 ডেজত যেতিয়া আৰম্ভতে লকডাউন দি দিছিল সেই সময়ত মোৰ কলেজ নাছিল মানে অনলাইন ক্লাছেছো নাছিল আৰু বহুত সময় পাইছিলোঁ সেইকাৰণে ইউটিউবত গৈ পেলাই যিবোৰ অসমীয়া ছবিখন আগৰ VCD-খন পালোঁ এইবোৰ চাবলৈ চেষ্টা কৰিছিলোঁ আৰু জোনবাই জানমণি অঞ্জনা জোনাকী মন আৰু আমি ছবিখনো চাইছিলোঁ মই
আৰু মোৰ প্ৰিয় অভিনেতা অভিনেত্ৰী বুলি ক'লে উৎপল দাস দা, অমিত কুমাৰ বৰা দা, বৰষা বা, আৰু এতিয়া আহিনৰ আবেলি চিৰিয়েলখন চাই আছো আৰু অনন্যা পৰশৰ বাৰু এক্টিং মোৰ বহুত ভাল লাগিছে। আৰু কণ্ঠশিল্পী বুলি ক'লে মই গানটো বহুত শুনো আৰু বহুত গানেই ভাল লাগে। বিশেষকে ক'বলৈ গ'লে জুবিন দা পাপন দাৰ নামটো ল'বই লাগিব। আৰু লগতে ৱাণ্ডাৰ চিষ্টাৰ্ছ ৰূপাংকৃতা আৰু অলংকৃতা কলিতা বা, আৰু অভিশ্ৰুতি বেজ বাৰুৱাব, তেখেতৰ নাম লওঁ। ৰাজেশ্বৰী, এইখিনিতে আমাক জনোৱা যে তোমাৰ অসমীয়া ভাষা শিকোঁতে কিমান দিন লাগিল, আৰু কেতিয়াবা এনেকুৱা হয় নেকি যেতিয়া অসমীয়া ভাষা কৈ থাকা তেতিয়া কিছুমান কনফিউজনৰ সৃষ্টি হয়? যিহেতু তুমি অসমীয়া শিকা বেছি দিন হোৱা নাই সেইবাবে মই প্ৰশ্নটো কৰিলোঁ, কিন্তু তোমাৰ ভাষা শুনিলে মোৰ নালাগে যে তুমি কেতিয়াবা কনফিউজ হোৱা। অসমীয়া শিকিবলৈ ক'ব গ'লে 5-6টা মাহ লাগিল, কিন্তু তেতিয়ালৈকে মই কাৰো লগত অসমীয়াত কথা পতা নাছিলোঁ। যিহেতু মই ক'লো মোৰ কোনো অসমীয়া বন্ধু বান্ধৱী নাই, সেইকাৰণে প্ৰথমবাৰৰ বাবে মই নীলাক্ষী বাৰ লগতহে কথা পাতিছিলোঁ। আৰু তেতিয়া প্ৰথমবাৰৰ বাবে যেতিয়া মই কথা পাতিবলৈ ল'লোঁ, অলপ এই মঞ্চৰ উঠাৰ আগতে যেনেকুৱা ভয় লাগে ন, অলপ ভয়, নাৰ্ভাছনেছ, তেনেকুৱা এটা ফিলিং আছে। কিন্তু বাৰ লগত কথা পাতি বহুতখিনি ইম্প্ৰুভ হ'ল। আৰু এতিয়াও এনেকুৱা কেতিয়াবা হয় যে মই কথা পাতোতে অলপ মানে ভাবিব লাগে এই শব্দটো অসমীয়াত আছে নে নাই, বা বেলেগ হিন্দী শব্দটোৱে মই প্ৰয়োগ কৰি আছো। এতিয়াও কেতিয়াবা এনেকুৱা ভুল হৈ যায়। কিন্তু কথা পাতিবলৈ যেতিয়াৰ পৰা লৈছো অলপ ইম্প্ৰুভমেণ্ট নিশ্চয় হৈছে। অসমৰ বিষয়ে কি জানা বুলি সুধিবলৈ আচলতে মোৰ একো ভাষাই নাই, কাৰণ তুমি যিখিনি কথা অসমৰ বিষয়ে অধ্যয়ন কৰিছা সেয়া আচলতে মই ভাষাৰে ধন্যবাদ দিব নোৱাৰোঁ। তথাপিও আমাৰ দৰ্শকসকলক কোৱা যে তুমি অসমৰ বিষয়ে আৰু কি কি জানা। আগতে অসম বুলি ক'লে মনত অহা প্ৰথমটো কথা হৈছিল বিহু, বিহু নাচ, আৰু দ্বিতীয়টো হৈছিল চাহৰ কথা। আৰু তাৰপিছত অলপ ব্ৰহ্মপুত্ৰৰ কথা বা কাজিৰঙা, মাজুলী, এনেকুৱা অলপ আমি টেক্সটবুকতো পঢ়িছিলোঁ। কিন্তু যেতিয়াৰ পৰা মই অসমীয়া শিকিবলৈ চেষ্টা কৰিলোঁ, অসমীয়া সংস্কৃতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ, বহুত নতুন নতুন কথা শিকিবলৈ পালোঁ। অসম ৰজাসকলৰ কথা, চাওলুং চুকাফা, লচিত বৰফুকনৰ কথা, আৰু যে অসমত অকল অসম বুলি ক'লে অসম ৰজাসকলে নহয়, কিন্তু এনেকুৱা বেলেগ বেলেগ কমিউনিটিও আছে, যেনেকৈ ৰাভা, ডিমাচা, তিৱা, বড়ো, এনেকুৱা কমিউনিটিজো আছে। আৰু মুগা কাপোৰ GI টেগ পাইছে ন, মুগা কাপোৰৰ কথা, এনেকুৱা নতুনখিনি কথা শিকিব পাৰিছো মই। অসমীয়া ভাষা শিকোঁতে বা অসমীয়া লিখিবলৈ লওঁতে তুমি কোনখিনি জটিলতা বোধ কৰা, মানে কোনখিনি বস্তু তোমাৰ কঠিন যেন অনুভৱ হয়? আপুনি অসমীয়া লেখক আৰু সাহিত্যৰ বিষয়ে সুধিলে মই একো নাজানো, কাৰণ মই এতিয়া জাষ্ট ইউটিউব ভিডিঅ' চাই পেলাই অসমীয়া বৰ্ণমালা, ব্যঞ্জন এইবোৰ শিকি আছো। আৰু যিহেতু চবৰে ক্লাছেছ অনলাইন হৈ গ'ল, সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে যেনেকুৱা টিউটৰিয়েলছ বনোৱা হয় অসমীয়া শিকিবলৈ, তেনেকুৱা টিউটৰিয়েলছ আৰু লেচনছবোৰ চাই মই এতিয়া শিকিবলৈ চেষ্টা কৰি আছো। বৰ্ণমালা শিকিলো, কিন্তু এতিয়া এই যে যুক্তাক্ষৰ বুলি কয়, এই বস্তুটো ভালকে মোৰ মনত নাথাকে, মানে পাহৰি যাওঁ। আৰু সেইকাৰণে মই পঢ়িবলৈ প্ৰেক্টিচ কৰিবলৈ মই বুঢ়ী আইৰ সাধু এই কিতাপখন ডাউনলোড কৰি লৈছিলোঁ। কিন্তু যেতিয়া পঢ়িবলৈ লওঁ এনেকুৱা বহুত মানে যুক্তাক্ষৰ থকা শব্দ, এইটো পঢ়িবলৈ টান হৈ যায়। সেইকাৰণে জটিলতা বুলি ক'লে এইটো। আৰু কথা পাতোতে কি হয়, শাক পাচলিৰ নাম বা কিবা পশু এনিমেলছৰ নাম, যেনেকুৱা শব্দ মই বেছি শুনা নাই বা বেছি প্ৰয়োগ কৰা নাই, তেনেকুৱা শব্দবিলাক মানে মনত নপৰে সঠিক সময়ত। আপুনি ক'লে এতিয়া কচু বুলি ক'লে মোৰ মনত থাকিব, সেইটো কলকেচিয়া হয়। কিন্তু মই নিজে যেতিয়া আপুনি যদি সোধে মই আজি কি খালো, মানে লাঞ্চৰ কাৰণে কি কি ডিছ বনাইছিলে, সেই সময়ত এই শাক পাচলি বা চব্জি কেইটাৰ নাম মোৰ মনত নপৰে। এনেকুৱা এটা সেইটো মানে
কথা পাতিলে বেছি ইম্প্ৰুভ হৈ যাব, কিন্তু সেইটোৱে এইটো এটা জটিলতা হৈছে। কিছুমান শব্দ মনত নপৰে। ৰাজেশ্বৰী, মই যিমান দূৰ জানো যে কংকণী ভাষা আৰু অসমীয়া ভাষা কিছু সাদৃশ্য আছে। তোমাৰ মতে অসমীয়া ভাষা আৰু কংকণী ভাষাৰ মাজত সাদৃশ্য কেনেধৰণৰ সাদৃশ্য আছে? ঠিকেই ক'লে আপুনি। অসমীয়া আৰু মোৰ মাতৃভাষা কংকণীৰ মাজত বহুত এনেকুৱা সাদৃশ্যতা আছে। এনেকুৱা কোৱা হয় যে বহুত আগতে, মানে 1000 বছৰ আগতে আমাৰ কংকণী সমুদায়ৰ মানুহ আচলতে ৱেষ্ট বেংগল, উৰিষ্যা, আছাম, বাংলাদেশ এনেকুৱা এই ৰিজনতে আছিলে। কিন্তু কিবা ফেমাইন বা কিবা এনেকুৱা যুদ্ধ হ'ল আৰু তাৰ পৰা পলাই আহি ইয়াত গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটকা, কেৰেলা এনেকুৱা কোষ্ট লাইনত ছেটেল হৈছে। আৰু সেইকাৰণে এনেকুৱা মানে কোৱা হয়, মই নাজানো কিমান চাইণ্টিফিকেলি প্ৰবন হয় বা নহয়, মানে মানুহে প্ৰুফটো পাইছে নে নাই সেইটো মই ভালকে নাজানো। কিন্তু মই যেতিয়া অসমীয়া শিকিবলৈ আৰম্ভ কৰিলো, মই এনেকুৱা বহুত শব্দ ৱৰ্ডছবিলাক পাইছো, যেনেকুৱা কুকিঙৰ কাৰণে ৰান্ধনি এনেকুৱা যে শব্দবিলাক প্ৰয়োগ কৰে, ঠিক তেনেকুৱা আমাৰ ভাষাটো ৰান্ধপিনি এনেকুৱা বুলি কয়। আৰু এনেকুৱা বহুত এক্সাম্পলছ, উদাহৰণ মই পাইছো। আৰু ভাষাও নহয়, খাদ্য, নীতি নিয়ম ইয়াতো মোৰ বহুত সাদৃশ্যতাটো পাইছো। সেইকাৰণে মই সেইটোৱে ক'ম যে অসমীয়া শিকিব যেতিয়াৰ পৰা লৈছো, তেতিয়াৰ পৰা অসমীয়াও নহয়, মোৰ নিজৰ কালচাৰৰ বিষয়ে মই যিবোৰ বস্তু আগতে নাজানিছিলো, আৰু এনেকুৱা বহুত বস্তু মই নিজৰ কালচাৰৰ বিষয়েও শিকিছো অসমীয়াৰ কাৰণে। এইখিনিতে ৰাজেশ্বৰী, মই তোমাক ধন্যবাদ জনাইছোঁ অসমীয়া ভাষাক ইমান মৰম দিয়াৰ বাবে, আৰু লগতে মই দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু লগতে মই আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কাৰণ ৰাজেশ্বৰী কামাথৰ এই প্ৰয়াস সঁচাকৈ প্ৰশংসনীয়। অসমৰ প্ৰত্যেকজন ৰাইজে জনা দৰকাৰ যে অসমীয়া জাতিক ভাল পোৱা মানুহ এতিয়াও জীয়াই আছে, আৰু অনা অসমীয়া মানুহেও যে অসমীয়া জাতিক ইমান ভাল পায় আৰু ইমান মৰ্যাদা প্ৰদান কৰিছে, সেয়া প্ৰত্যেকজন অসমীয়াই জনা দৰকাৰ। আৰু লগতে মই অসমীয়া মিডিয়া আৰু নিউজ চেনেলবোৰক মই এইখিনিতে অনুৰোধ জনাওঁ যে ৰাজেশ্বৰী কামাথৰ ওপৰত তেওঁলোকে নিউজ কৰক। আৰু লগতে ৰাজেশ্বৰী, তোমাৰ বহুমূলীয়া সময় আমাক প্ৰদান কৰাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আচলতে মই যোগ্য নহয় তোমাৰ এনেধৰণে ইণ্টাৰভিউ কৰাৰ, কিন্তু মোৰ প্ৰয়াস আছিলে যে অসমৰ ৰাইজক তোমাৰ বিষয়ে অৱগত কৰোৱা। আৰু এইখিনিতে দৰ্শকসকলক মই জনাওঁ যে ৰাজেশ্বৰী কামাথক মই কেনেধৰণে লগ পাইছিলোঁ। ৰাজেশ্বৰী কামাথে এবছৰৰ আগতে মোৰ এটা ভিডিঅ'ত কমেণ্ট কৰিছিলে। যিহেতু মই দৰ্শকসকলক, মোৰ ভিউৱাৰ্ছসকলক খুব গুৰুত্ব প্ৰদান কৰোঁ, সেইবাবে কোনে কেতিয়া কি কমেণ্ট দিছিলে সেই বস্তুটো মোৰ বাবে খুব গুৰুত্বপূৰ্ণ। ঠিক তেনেদৰে ৰাজেশ্বৰী কামাথে এবছৰৰ আগতে মোৰ এটা ভিডিঅ'ত কমেণ্ট কৰিছিলে, আৰু মোৰ মনত আছিলে ৰাজেশ্বৰী কামাথৰ নামটো। আজিৰ পৰা এসপ্তাহমান আগতে মই লাইভ আহিছিলোঁ ইউটিউবত, আৰু যেতিয়াই মই লাইভ আহিছিলোঁ তেতিয়াই ৰাজেশ্বৰীয়ে লাইভত মোক কমেণ্ট কৰিছিলে, আৰু তেতিয়াই মই ৰাজেশ্বৰীক কৈছিলোঁ যে তুমিয়েই নহয় জানো এবছৰৰ আগতে যি মোৰ ভিডিঅ'ত কমেণ্ট কৰিছিলে। আৰু তেতিয়াই ৰাজেশ্বৰী আচৰিত হৈছিলে আৰু মোক কৈছিলে যে তেওঁ অসমীয়া কেনেধৰণে শিকি আছে, আৰু ময়ো আচৰিত হ'লোঁ। আৰু লগতে মোৰ খুব মন গ'ল ৰাজেশ্বৰীৰ লগত কথা পাতিবলৈ। আৰু ঠিক তেনেদৰে ইনষ্টাগ্ৰামত মই ৰাজেশ্বৰীক মেছেজ কৰিলোঁ আৰু তাইৰ ফোন নম্বৰ ল'লোঁ, আৰু ঠিক তেনেদৰে ফোনত কথা পাতি আজিৰ এই ইণ্টাৰভিউটো আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আপোনাক আকৌ বহুত বহুত ধন্যবাদ। আৰু আপুনি ভাবিলে যে মই ইণ্টাৰভিউৰ কাৰণে যোগ্য হয়, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। ধন্যবাদ আৰু নমস্কাৰ। সকলোকে ধন্যবাদ জনাইছোঁ, আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নমস্কাৰ, ধন্যবাদ।